নমস্কাৰ, এই মুহূৰ্তত দিবলৈ আছে শোণিতপুৰবাসীৰ বাবে এটা ভাল খবৰ। আজি মুলানপুখুৰী ক্ৰিকেট খেল হৈ যোৱা মেন অফ দ্য মেটছ দ্বিতীয় মেটছত হাছিমুদ্দিনে 9টা 6 সহ 64 ৰান কৰিবলৈ সক্ষম হৈছে। তেখেতক 26তম ঈদ মেহফিল কমিটিৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। এই মুহূৰ্তত দিবলৈ আছে ভাল খবৰ। শোণিতপুৰ জিলাৰ মুলানপুখুৰী ক্ৰিকেট খেল হৈ যোৱা মেন অফ দ্য মেটছত দ্বিতীয় মাৰ্চ হাছিমুদ্দিন 9টা 6 সহ 64 ৰান কৰিবলৈ সক্ষম হৈছে। 28তম ঈদ মেহফিল উদযাপন সমিতিৰ ক্ৰিকেট খেলৰ আজি আমাৰ দ্বিতীয় মেচৰ মেন অফ দ্য মেচ অংশগ্ৰহণ মেন অফ দ্য মেচ হাছিমুদ্দিন। আজি তেওঁ আমাৰ একেৰাহে 9টা 6 লগতে মুঠ কিমান আছিল এটা বল আৰু টোটেল 66 ৰান কৰিবলৈ সক্ষম হৈছে। তেওঁৰ দলৰ সৰ্বাকাংক্ষীয়ে তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। থেংক ইউ।